এয়া দেখিছে নহয় ৩ পেকেট মিছ'ৰ পৰা অৰ্ডাৰ কৰি আনিছিলোঁ। ৩ পেকেটো মোৰ নেইলেই আছিলে। আপোনালোকে চাওকচোন মই নেইল কেইটা কেনেধৰণে লগাওঁ। আপোনালোকেও যদি চেষ্টা কৰে এয়া অৰ্ডাৰ কৰি আনি ঘৰতে আপোনালোকে নিজৰ ইচ্ছামতে নেইল কেইটা লগাই ল'ব পাৰে। ৩ পেকেটো ইমান ধুনীয়া কালাৰত আহিছে। ৩ পেকেটো মই খুলি কেনে আপোনালোকক দেখাই আছোঁ। লগতে মই খুলিছিলোঁ যদিও আকৌ এবাৰ আপোনালোকক দেখাই দি আছোঁ। এই পেকেটটোৰ ভিতৰতে ডাবল সাইড টেপো আহিছে। ধুনীয়াকৈ আপোনালোকে নিজৰ ইচ্ছামতে নখৰ সাইজৰ মতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া দেখিছে নহয় ডাবল সাইড টেপ। আপোনালোকে ধুনীয়াকৈ নিজৰ নখটোত সাইড টেপটো লগাই ল'ব। যিটো সাইজত আপোনাৰ নখকেইটা মিলে সেইটো হিচাপে আপোনালোকে নখকেইটা লগাই ল'ব। আৰু এয়া দেখিছে নহয় মোৰ আঙুলিকেইটা একেবাৰে কেনেকুৱা ধৰণৰ হৈ আছে। মই ইয়াতে লগাই কেনে আপোনালোকক দেখাই আছোঁ দেই। আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'বলৈ কাৰণে নাপাহৰিব। আৰু এয়া চাওকচোন মই ধুনীয়াকৈ এতিয়া লগাই আছোঁ। আপোনালোকৰ নখৰ সাইজ অনুপাতে আপোনালোকে ধুনীয়াকৈ লগাই ল'ব। আৰু ঘৰত আহিও আপোনালোকে এৰাবৰ কাৰণে চিন্তা কৰিব নালাগে। যিহেতুকে আপোনালোকৰ ডাবল সাইড টেপটো থকালৈকে আপোনালোকে লগাব পাৰিব, সেইটো কাৰণে চিন্তা নাই। আৰু যদি আপোনালোকৰ সাইজকেইটা অকণমান ইফাল সিফাল হয় তেতিয়াহ'লে ইয়াতে যে দিছে সৰু সৰুকেইটা সেইকেইটাও আপোনালোকে ধুনীয়াকৈ লগাবৰ কাৰণে পাৰিব। আৰু মই আপোনালোকক লগাই কেনে দেখাই আছোঁ। এয়া দেখিছে নহয় মই ধুনীয়াকৈ ডাবল সাইড টেপটো লগাই লৈছোঁ। আৰু ইয়াৰ ওপৰতে মই ধুনীয়াকৈ নিজৰ এডজাষ্ট মতে মই ইয়াতে এতিয়া ধৰি লওক নেইলকেইটা লগাই দি আছোঁ। আপোনালোকে চাই থাকক আৰু আপোনালোকে তেনেধৰণে কৰিব। যিহেতুকে বিহু পূজা আৰু বিশেষ কৰি বিয়াৰ সময়ত আপোনালোকে নেইলকেইটা ধুনীয়াকৈ লৈ যাবলৈ কাৰণে আপোনালোকে পাৰিব। আৰু এয়া চাওকচোন মই ধুনীয়াকৈ লগাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কেনেকুৱা লাগিছে ক'বলৈ কাৰণে নাপাহৰিব। যিহেতুকে আমি ছোৱালী মানুহ এইবোৰ কৰি কেনে খুব ভাল পাওঁ। আৰু মই এতিয়া বোৱাৰী হ'লোঁ যদিও মোৰ চখবিলাক কিন্তু ধৰণৰেই আছে দেই। পিছে আজিলৈ আহিলোঁ, বাই।